খালবাৰীতে আৰু বহুত হাজাৰ হাজাৰ মানুহ যোগদান কৰাবৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ আৰু খালবাৰীতে হাইছ মানে আমি এই লোকসভা নিৰ্বাচন আমি ভোট পাম আহিব লগা আৰু বহুত বাগা বাগা নেতা আছে যোগদান কৰিব আমাৰ লগত আজি খালবাৰী জিলাৰ অন্তৰ্গত খালবাৰী যুৱ BPFৰ কাৰ্যালয়ত আমাৰ খালবাৰী জিলা যুৱ BPF আৰু বড়োলেণ্ড ছাত্ৰ সন্থা BPFৰ এটা ছাত্ৰ সন্থা আমি যৌথভাৱে এটা আলোচনাত মিলিত হৈছিলোঁ আৰু এখন আলোচনাত আমাৰ প্ৰত্যেকটো প্ৰাইমাৰী পৰ্যায়ৰ ব্লক পৰ্যায়ৰ যুৱ BPF আৰু BSCৰ সকলো সদস্য আজি সভাখনত উপস্থিত আছিলে আমি আগন্তুক দিনত আমাৰ সাংগঠনিক ভিত্তি আমি কেনেকৈ মজবুত কৰিব লাগে আমাৰ BPF দলৰ কেনেকৈ আমি মজবুত কৰিব লাগে সকলো কথাবিলাক আমি বহল বৃদ্ধিত আজিৰ এই সভাখনত আমি আলোচনা কৰিছোঁ আৰু কিছুমান আগন্তুক নিৰ্বাচনৰ কাৰণে কিছুমান ৰণকৌশল আমি তৈয়াৰ কৰিছোঁ আৰু আমি ভাবোঁ আগন্তুক লোকসভা নিৰ্বাচন আমাৰ এক নম্বৰ কোকৰাঝাৰ আমাৰ সদ্য ঘোষিত প্ৰাৰ্থী খাম্ফা বৰগোহাঁই ছাৰক আমি কেনেকৈ বিপুল ভোটত জয়যুক্ত কৰাই তেখেতক এজন লোকসভাৰ আমি নিৰ্বাচিত কৰিব লাগে এই কথাবিলাক আমি আজিৰ সভাখনতে আমি আলোচনা কৰিছোঁ আৰু আমাৰ খালবাৰী জিলা যুৱ BPF BSCও সকলো সক্ৰিয় সদস্য আৰু তেখেতসকলে উপস্থিত আছিলে আমাৰ যিকোনো পৰিস্থিতিত আমি জিকাবৰ কাৰণে সাজু আৰু যিকোনো পৰ্যায়ৰ কাম কৰিবৰ কাৰণে আমাৰ সাংগঠনিক ভিত্তি বহুত মজবুত খালবাৰী জিলাত আজিও মানে বহুত সিনিয়ৰ আমাৰ দলৰ নেতাসকলে তেখেতসকলে উপস্থিত আছিলে বহুত মানে পৰামৰ্শমূলক ভাষণ ৰখা হৈছে সাংগঠনিক দিশত মজবুত কৰাৰ কাৰণে কিছু ৰণকৌশলৰ কথা নিৰ্বাচনী কিছুমান কথা নিৰ্বাচনী বাতাবৰণৰ কিছুমান কথাবিলাক আমি আলোচনা কৰিছোঁ আৰু আলোচনাত কৰি আমি এটা উমান পাইছোঁ যে আমাৰ আগন্তুক লোকসভা নিৰ্বাচনৰ খালবাৰী জিলাৰ পৰা আমি মানে বৃহৎ সংখ্যক আমি ভোট পাবলৈ আমি সক্ষম হ'ম আৰু আমাৰ লগত ৰাইজ আছে আমাৰ লগত ভোটাৰ ৰাইজে সদায় মানে BPF লগত আছে তেখেতসকলে খাম্ফা বৰগোহাঁই ছাৰক সকলোৱে বিচাৰিছে আৰু খাম্ফা বৰগোহাঁই ছাৰে এজন দক্ষতা থকা ব্যক্তি এক্সপিৰিয়েঞ্চ থকা ব্যক্তি এজন মানে উচ্চ শিক্ষিত ব্যক্তি আৰু তেখেতৰ নিচিনা মানে ব্যক্তিক আমি এজন সাংসদ হিচাপে যদি আমি দিল্লীলৈ নিৰ্বাচিত কৰি পঠিয়াব পাৰোঁ আগন্তুক দিনত আগন্তুক সময়বোৰৰ আমাৰ এই অঞ্চলৰ উন্নয়নৰ কথা এই অঞ্চলৰ সকলো দিশত যিখিনি মানে চৰকাৰী কাম কাজ কৰিব লগা আছে ৰাইজৰ উন্নয়নৰ কাৰণে বিভিন্ন দিশত তেওঁ মানে কাম কৰিবৰ কাৰণে সক্ষম হ'ব আৰু ইয়াৰ কাৰণে খাম্ফা বৰগোহাঁই ছাৰৰ নামটো ঘোষণা দিয়াৰ পিছতে আমাৰ কাৰ্যকৰ্তাসকলে আমাৰ যুৱ BPFে কওক BSC কওক বা অন্যান্য চেলসমূহে কওক আমাৰ পেৰেণ্ট বডিয়ে কওক বা আমাৰ মহিলা কমিটিয়ে কওক সকলোৱে আজি মানে উৎফুল্লিত হৈছে সকলোৱে ফূৰ্তি আনন্দ উল্লাস কৰিছে আমি জিকাটো নিশ্চিত আৰু ৰাইজে মানে খাম্ফা বৰগোহাঁই ছাৰৰ নামটো শুনাৰ লগে লগে সকলোৱে গ্ৰহণ কৰিছে আৰু তেখেতক জয়যুক্ত কৰাবৰ কাৰণে আমি তৃণমূল পৰ্যায়ত কেনেকৈ কাম কৰিব লাগে এই কথাবিলাক আজিৰ সভাখনতে আমি আলোচনা কৰা হৈছে আৰু সদ্য ঘোষিত প্ৰাৰ্থী খাম্ফা বৰগোহাঁই ছাৰক কেনেকৈ জয়যুক্ত কৰাব লাগে এই কথাবিলাক আমি নিৰ্দেশনা দিবৰ কাৰণে আজি যুৱ BPF BSCৰ আজি গুৰুত্বপূৰ্ণ আলোচনা সভা হৈছিল একো প্ৰভাৱ নাই তেখেতৰ নামটো আমি ল'বই বিচৰা নাই তেখেতে কি প্ৰভাৱ পেলাব যদি ইমান শক্তিশালী হ'লেহেঁতেন তেখেতৰ লগতো বহুত আমাৰ দলৰ নেতা কৰ্মী চেণ্ট্ৰেল পৰ্যায় জিলা পৰ্যায় ব্লক পৰ্যায় যাব লাগিছিল আজিতো যোৱাই নাই তেখেতসকলৰ লগত কোনো এজন ব্যক্তি আমাৰ যোৱাই নাই 2-3টামান প্ৰাইমাৰী সদস্য গৈছে ইয়াৰ বাহিৰে আৰু কোনো যোৱা নাই তেখেতে যোৱাৰ পিছত কিন্তু আমি শুনিবলৈ পাইছোঁ যে UPPL দলত তেওঁলোকৰ মাজতে মানে কোৱা কামোৰা তেখেতক মানে 50%ৰ অধিক ব্যক্তি আজি গ্ৰহণ কৰা নাই কিন্তু এইবিলাক মিছা কথা এইবিলাক তেওঁ কোৱা কথা যেতিয়া মানে মানুহে দল ত্যাগ কৰে বিভিন্ন মানে অজুহাতটো দিবই লাগিব না দল ত্যাগ কৰাতে এটা হেৰিটো বিচাৰিব লাগিব কাৰণটো যে তেনেকুৱাকৈ মানে অজুহাতটো চবেই দিয়ে এইটো মানে সত্য নহয় আজি BPFক ৰাইজে ভাল পায় BPF লগত ৰাইজ আছে লোকসভা নিৰ্বাচনৰ পিছতে চাব আপোনালোকে কি ধৰণে ৰাইজে স্বতঃস্ফূৰ্তভাৱে আৰু BPF দলত যোগদান কৰিব খালবাৰীতে আৰু বহুত হাজাৰ হাজাৰ মানুহ যোগদান কৰাবৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ আৰু খালবাৰীতে হাইছ মানে আমি এই লোকসভা নিৰ্বাচন আমি ভোট পাম আপোনালোকে চাই থাকিব আহিব লগা আৰু বহুত বাগা বাগা নেতা আছে যোগদান কৰিব আমাৰ লগত আপোনালোকে দেখিছে আজি ৰাজু নাৰ্জাৰী তেওঁলোকৰ মেইন কমিটিৰ সাধাৰণ সম্পাদক আজি তেখেতে নাই আৰু ৰিজাইন দিয়াৰ পিছত তেওঁ মানে আজি দলৰ কাম কাজ কৰাৰ কথা তেখেতলোকৰ যথেষ্ট মানে বাধা হৈছে তেওঁলোকৰ ৰাজু নাৰ্জাৰী যিজন ব্যক্তি UPPL দলৰ সাধাৰণ সম্পাদক কেন্দ্ৰীয় সমিতিৰ তেনেকুৱা ব্যক্তি আজি ৰিজাইন দিছে আপোনালোকে ভাবি চাব
কিয় আমি মানে ইউ পি পি এলক সক্ৰিয় বুলি ভাবিলাম তেখেতসকলৰ জেনেৰেল ছেক্ৰেটাৰী যেতিয়া ৰিজাইন দিয়ে তেওঁলোকে মানে কি কেনেকৈ ভাবিব পাৰিম যে মানে কোকৰাঝাৰ লোকসভা সমষ্টিত তেওঁলোকে জিকিব কিমানমান ভোট লাভ কৰিছে আমি সৰ্বাধিক ভোট পাম আমি মানে 70% ভোটাৰ আমাৰ লগত আছে আৰু আমি অলপমান যদি কষ্ট কৰিম আমি কিন্তু সৰ্বাধিক ভোট পাম আপোনালোকে চাব হয়তো অসমৰ ভিতৰত আমি মানে আটাইতকৈ মানে বেছি ভোট পাই ফালে আমি জয়যুক্ত হ'ম ইউ পি পি লগত 7 লাখ ভোট নাই আপোনালোকে মানে চাব যে গাঁৱত চাব ভোটাৰ ৰাইজৰ লগত আলোচনা কৰিব যে আজি ইউ পি পি এলক মানুহে ভোট দিবৰ কাৰণে কিন্তু প্ৰস্তুত নহয় গৰ্জন মোছাহাৰী আৰু কি কৰিব আৰু কংগ্ৰেছৰ ভিত্তি নাই আপোনালোকে জানে দেখোন বি টি চিত কংগ্ৰেছৰ মানে সাংগঠনিক ভিত্তিয়ে নাই আমাৰ বি টি চি এৰিয়াত নৱহৰণীয়াৰ ভৱিষ্যত ৰাজনীতি কি হ'ব সেইটো দেখা যাব নমিনেশ্যন ফিল কৰাৰ পিছত আমি ক'ব পাৰিম তেখেতৰ নমিনেশ্যন এইটো ৰিজেকশ্যন হোৱাৰ বেছি চান্সটো আছে যে এইটো তেখেতৰ ট্ৰাইবেল চাৰ্টিফিকেট অলৰেডি ৰিজেক্ট কৰিছে নমিনেশ্যন দিলেহে আমি কমপ্লেইন কৰিব পাৰিম আৰু তেখেতৰ ৰিজেকশ্যনটো নিশ্চয় হ'ব আমি আশা কৰিছোঁ আমিতো কণ্টেষ্ট দেখা নাই আমি আমাৰ কেণ্ডিডেটে নিজে ভোট শক্তিশালী আৰু হাগ্ৰামা মহিলাৰ চাৰ্টটো আছে আমি আছোঁ হাজাৰ হাজাৰ কাৰ্যকৰ্তা আছোঁ আমি আজিৰ পৰা কাম কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ৰণকৌশল আৰু প্ৰস্তুতি চলাইছোঁ আৰু এটা কথা চৰ্চা চলিছে যে আৰু 3টা সমষ্টিত প্ৰাৰ্থী দিব বিপিএফ সমৰ্থন দিবনে প্ৰাৰ্থী দিব হয় যোৱাকালিতো আমাৰ দলৰ মানে চিফ সভাপতি মহিলাৰ চাৰে যোৱাকালি ইতিমধ্যে আমাৰ CWC মিটিঙৰ ঘোষণা দিছে গুৱাহাটী লোকসভা তেজপুৰ আৰু বৰপেটা মানে দৰং মংগলদৈ আৰু কোকৰাঝাৰৰ বাদেও আৰু 3টা সমষ্টিত মানে প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে তেখেতে যুঁজা চলাই আছে বৰপেটাত আব্দুল খালেকৰ নাম ওলাইছে প্ৰাৰ্থী পাব নেকি সেইটো পিছত মানে আমাৰ যিজন মেইন কমিটি তেখেতসকলে সিদ্ধান্ত ল'ব